এইবাৰ আমি এককালীন সাহায্য প্ৰদান কাৰ্যসূচী ল'ব বিচাৰিছোঁ 2020 চনত অসমৰ 5টা উগ্ৰপন্থী সংগঠন RNLF, UPRF, NLFB, NFLA আৰু ADF অস্ত্ৰ সম্পৰ্ণ কৰি মূল সুতিলৈ ঘূৰি আহিছিল। আজি এই 5টা সংগঠনৰ সদস্যক 1.5 লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব চৰকাৰৰ তৰফৰ পৰা। তেওঁলোকৰ কেইবাগৰাকী সদস্যক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই মঞ্চতে আৰ্থিক সাহায্য প্ৰদান কৰিব। সহযোগী বৰ্ণালীক মই নামসমূহ ঘোষণা কৰিবলৈ অনুৰোধ জনাইছোঁ। Silaram Rabha, RNLF. Utsav Kumar Rabha, RNLF. Michael Rabha, RNLF. Singkhanshyam Guite, UPRF. Singkhanshyam Guite, UPRF. Lalminthang Guite, UPRF. Sonthang Guite, UPRF. Kamal Pal, NLFB. Ranjan Chandra Sarkar, NLFB. Krishna Poddar, NLFB. Amarjit Pal, NLFB. Surendra Hembrom, NSLA. Baburam Mardi, NSLA. Betuel Hasda, NSLA. Supal Hembrom, ADF. Robiram Soren, ADF. Gopal Soren, ADF. আটাইলৈ ধন্যবাদ থাকিল।